Good morning everyone. আজি Sunday. Sunday morning বেটাক থব আহিছো আৰ্টত. ব্লু কালাৰ আমব্ৰেলা লৈ হি আৰ্টলৈ বুলি ওলাইছে. বেটা কাৰ্টত থৈ আমি বহুত দিন মন্দিৰ আহিম বুলি ভাবি আছিলো. সো দুইটা হাজবেণ্ড ওয়াইফ মন্দিৰ আহিলো দৰ্শন কৰিবলৈ. বেটা আকৌ ৰিটাৰ্ণ আহি আছে আৰ্টৰ পৰা. তাৰ কাৰণে এটা সাৰপ্ৰাইজ আছে, মানে বাপেকে বনাই আছে কিবা এটা. কি বনাই আছে চাওকচোন. সারপ্রাইজ ভাল লাগিছে থ্যাংক ইউ কোৱা পাপা Thank you! ৰাতিপুৱাৰ চাহকাপ দিনৰ 11:30 বজাতহে খালো. এয়া বাপেকে পুতেকক এক্টিভিটিজ দিছে কৰিবৰ কাৰণে. কি কৰিব দিছে? পাইপেৰে পেজটো টানি হ'ব লাগে, চিট কৰিব লাগে. দুইটা বাপেক পুতেক পুৰা খেলাত ব্যস্ত আৰু মই আহিছোঁ ইফালে ভাত বনাবলৈ. ফিছ ফ্ৰাই কৰিছোঁ, চৰচৰি বনাইছোঁ, দালি তেনেকৈ কিবা কিবি বনালোঁ দুপৰীয়া ভাত সাজৰ কাৰণে. ভাত পানী খাই অকণমান ৰেষ্ট কৰি আমি ওলাইছোঁ বেটাক লৈ ফুৰিবলৈ. মানে বহুত দিন হৈছিলে তাক ক'তো ফুৰাব নিয়া হোৱা নাছিল. মানে এনেইতো ওলোৱা হৈছিলে, কিন্তু তাৰ কাৰণে টাইম স্পেণ্ড কৰাৰ কাৰণে আমি আৰু ওলোৱা হোৱা নাছিলে. তো আজি ওলাইছোঁ তাক অকণমান খেলাবলৈ, পাৰ্কত ফুৰাবলৈ. ভাল লাগিছে? নাই নেকি? তাৰ মাজতে আমিও কেইখনমান ফটো কেপচাৰ কৰিলোঁ. মানে আমাৰ যিখন মেণ্ডেটৰী আৰু তেওঁৰ আৰু মোৰতো পিক উঠিবই লাগিব. চ' প্ৰথমতে মোৰ, তাৰপিছত আমি দুটাই উঠিলোঁ পিক.
এয়া সানডে ইভিনিং কিমান বাচ্চা যে ওলাই আহিছে ন খেলিবলৈ মাক দেউতাকে লৈ আহিছে ভাল লাগে দেখিলে সকলো বাচ্চা ইমান মানে খেলি ফূৰ্তি কৰিছে এতিয়া আমি আহিছোঁ অমৃত উদ্যান য'ত মোৰ বাৰ ল'ৰাটোৰ স্কেটিং কম্পিটিশ্যন হৈ আছিলে সপ্তম অসম ভিত্তিক মানে খেলা হৈ আছিলে তাত আহিলোঁ চাবলৈ অলৰেডি কম্পিটিশ্যন হৈ গৈছে এতিয়া মেডেল বিতৰণ হৈ আছিলে তো অকণমান আমিও চাবলৈ সোমালোঁ ইয়াত বছৰৰ তলত ইতিমধ্যে সকলো 13জন মান প্ৰতিযোগীয়ে আমালৈ অংশগ্ৰহণ কৰিলে 5 বছৰৰ পৰা 8 বছৰলৈকে 11জনে কৰিলে 8ৰ পৰা 10 দুয়োটাৰ যে লগ পাই কিমান ফূৰ্তি নহয় পূৰা দৌৰাত ব্যস্ত হৈ গৈছে ইফাল সিফাল একদম পূৰা ফূৰ্তিতে ভনীয়েকক লগ পাই পূৰা খুচ স্বৰ্গম কাশ্যপ শইকীয়া এই অনুষ্ঠান খতম কৰি ঘৰলৈ বুলি উভতিলোঁ সানডে আজি খুব ধুনীয়া দিন এটা পাৰ কৰিলোঁ